নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহি আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এক্সাম এইচএছ এক্সামটো ওচৰ চাপি আহিছে। গতিকে আজি আমি এইটো ভিডিঅ'ত অসমীয়া প্ৰশ্ন কাকতত অহা গুৰুত্বপূৰ্ণ ৰচনা সম্পৰ্কে আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে সেইসকলে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'ত লাইক এণ্ড শ্বেয়াৰ কৰক। বন্ধুসকল, ইয়াতে প্ৰিভিয়াছ ইয়াৰৰ বহুতকেইটা কুৱেশ্যন পেপাৰ চাইহে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে ইয়াৰ প্ৰতিটো ৰচনাই আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট। তাৰোপৰি 2026 চনত আহিবলগীয়া এটি গুৰুত্বপূৰ্ণ তথা সৰ্বশ্ৰেষ্ঠ বিষয় হ'ল জুবিন গাৰ্গ ডাঙৰীয়াৰ ওপৰত আহিবলগীয়া ৰচনা। গতিকে এইটো ভিডিঅ'ত আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ওপৰত কেনেকুৱা ৰচনা হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। তো চাওক বন্ধুসকল, এই বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰচনাৰ বিষয়ে 1 নম্বৰত আছে তোমাৰ প্ৰিয় শিল্পী অথবা জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ বিষয়ে লিখা। 2 নম্বৰত আছে মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান তথা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, বিজ্ঞান আৰু মানৱ সভ্যতা ইয়াৰ ওপৰত ৰচনা লিখিব লাগে। এই বিষয়টো কেইবাবাৰো অহা পৰিলক্ষিত হৈছে। তাৰপিছত যদি আমি 3 নম্বৰত চাবলৈ যাওঁ, অসমৰ বানপানী সমস্যা, এই ৰচনাটো বহুতবাৰ এক্সামত অহা পৰিলক্ষিত হৈছে। 4 নম্বৰ তোমাৰ প্ৰিয় সাহিত্যিক, এই বিষয়টো বহুতবাৰ আহি গৈছে। 5 নম্বৰত আছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ, এইটো 2006, 2012, 2018 চনত অহা পৰিলক্ষিত হৈছে। তাৰপিছত আছে 6 নম্বৰত দূৰদৰ্শন, এইটোও বহুতবাৰ আহিছে। তাৰপিছত হ'ল অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অথবা অসমৰ প্ৰাকৃতিক সম্পদ। লগতে 8 নম্বৰত আছে অসমৰ কুটীৰ শিল্প। গতিকে বন্ধুসকল, ইয়াতে আলোচনা কৰা প্ৰত্যেকটো ৰচনাই পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী। গতিকে আপোনালোকে এই আটাইবিলাক ৰচনাই ভালকৈ প্ৰিপেয়াৰ কৰক। আপোনালোকৰ এক্সামত এইবিলাক ৰচনাই অহাৰ সম্ভাৱনা বহুতেই বেছি। আশা কৰিছোঁ আপোনালোকৰ এক্সাম ভালে হ'ব আৰু এক্সামলৈ আগতীয়াকৈ শুভকামনা থাকিল। ধন্যবাদ।